নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত LP টেট আৰু UP টেটৰ অসমীয়া আৰু অসমীয়া ব্যাকৰণৰ পৰা মুঠ 67টা প্ৰশ্নৰ মক টেষ্ট দিম। কিন্তু তাৰ আগতে মই আপোনালোকক এটি সৰু অনুৰোধ কৰোঁ, যদি আপোনালোকে এতিয়ালৈকে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকে মোৰ এই চেনেলটোৰ জৰিয়তে যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজনীয় MCQ প্ৰশ্নোত্তৰ পাই থাকিব। আপোনালোকে যদি CTETৰ বাবেও আবেদন কৰিছে তেতিয়াহ'লে আপোনালোকে মোৰ লগত জড়িত হৈ থাকিব পাৰিব। আমি আসাম টেট এক্সাম হৈ যোৱাৰ পাছত আমি CTETৰ কাৰণে MCQ প্ৰশ্নোত্তৰ আগবঢ়াম। চ' আপোনালোকে এতিয়ালৈকে যদি মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আপোনালোকে যদি ভিডিঅ'টো প্ৰকৃততে ভাল পাইছে আৰু প্ৰশ্নকেইটা যদি উপযোগী যেন লাগিছে, আপোনালোকৰ বন্ধুসকলৰ মাজত ভিডিঅ'কেইটা শ্বেয়াৰ কৰি দিব। চ' এতিয়া আমি আৰম্ভ কৰোঁ, মক টেষ্ট দিওঁ। তেওঁ কয় মই ভাল ল'ৰা, উক্তিটো পৰিৱৰ্তন কৰিলে হ'ব। উত্তৰ, তেওঁ মোক ভাল ল'ৰা বুলি ক'লে। পঠনক লক্ষ্য আৰু উদ্দেশ্য অনুসৰি কেইটা ভাগত ভগাব পাৰি? উত্তৰ, 3টা। ৰীমাই ক'লে মই চিনেমা চাবলৈ যোৱা নাই, বাক্যটো কি উক্তিত আছে? উত্তৰ, প্ৰত্যক্ষ উক্তিত আছে। জতুৱা ঠাঁচ বা খণ্ডবাক্য অসমীয়াৰ? উত্তৰ, ভাষাৰ সম্পদ। পঠন কেই প্ৰকাৰ? উত্তৰ, 8 প্ৰকাৰ। মেঘ শব্দৰ সমাৰ্থক শব্দ হ'ল? উত্তৰ, পয়োধৰ। অসমীয়া ভাষাত ব্যৱহৃত স্ত্ৰীলিংগবাচক প্ৰত্যয় কেইটা? উত্তৰ, 4টা। গদ্য শিক্ষাদানৰ মূল লক্ষ্য হৈছে? উত্তৰ, ছাত্ৰ ছাত্ৰীৰ ভাষা জ্ঞান বৃদ্ধি কৰা। বায়ু শব্দৰ সমাৰ্থক শব্দ হ'ল? উত্তৰ, সমীৰণ। কুমাৰ শব্দৰ স্ত্ৰীলিংগ হ'ব? উত্তৰ, কুমাৰণী। অসমীয়া ভাষাত কেইটা উপায়েৰে লিংগ পৰিৱৰ্তন কৰা হয়? উত্তৰ, 3টা। আহত শব্দৰ সমাৰ্থক শব্দ হ'ব? উত্তৰ, আঘাতপ্ৰাপ্ত। শাৰী বা চাদৰৰ আগক কোৱা হয়? উত্তৰ, আঁচল। দাত্ৰী শব্দৰ পুলিংগ হ'ব? উত্তৰ, দাতা। তিৰস্কাৰৰ বিপৰীত শব্দ হ'ল? উত্তৰ, পুৰস্কাৰ। কাঞ্চন মানে হ'ল? উত্তৰ, সোণ। মাধ্যমিক স্তৰত কবিতা শিক্ষণৰ প্ৰণালী হ'ব লাগে? উত্তৰ, ব্যাখ্যা। নৃপতি মানে হ'ল? ৰজা। অসীমৰ বিপৰীত শব্দ হ'ল? উত্তৰ, সসীম। ডেছ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণৰ সহায়ক? উত্তৰ, সৰৱ পঠন। পুৰণি ফটা কাপোৰেৰে চিলাই প্ৰস্তুত কৰা নিহালিক কোৱা হয়? উত্তৰ, কথা। ধনুৰ সৰক কোৱা হয়? উত্তৰ, কাঁড়। ভাষা ব্যৱহাৰৰ দক্ষতা নিৰ্ভৰ কৰে ডেছ ওপৰত? উত্তৰ, কথন।
বজাৰক ডেছ বুলিও কোৱা হয়। উত্তৰ হাত। সৰু পদাৰ্থৰ ক্ষুদ্ৰতম অংশক কোৱা হয়। উত্তৰ অণু। মছলা বটা পিহনা বা শিলৰ পাতক কোৱা হয়। উত্তৰ পটা। অলকে ক'লে মই আজি স্কুললৈ নাযাওঁ। কথাষাৰ কোন উক্তিত আছে? উত্তৰ প্ৰত্যক্ষ উক্তিত। কাঠৰ বহা আসনক কোৱা হয়। উত্তৰ পীৰা। কোনো বাক্যক আনৰ কথা বুলি নিৰ্দেশ কৰিলে তাকে কোৱা হয়। উত্তৰ উক্তি। গোপনভাৱে দিয়া উপঢৌকনক কোৱা হয়। উত্তৰ ভেটি। শুদ্ধ উচ্চাৰণ কৰা ডেছ মহত্বপূৰ্ণ অংশ। উত্তৰ কথনৰ। এবাৰ আহিলে অসমীয়া খণ্ড। মাতৃভাষাই মানসিক উৎকৰ্ষ সাধন কৰে দেশীয় ভাষাত লিখা গ্ৰন্থৰ যোগেদি। কাৰণ উত্তৰ মাতৃভাষাত আমাৰ মনৰ প্ৰতিবিম্ব ৰূপায়িত হয় বাবে। কি সাহিত্যৰ অধ্যয়নৰ ফলত অনুভূতি, ৰুচি আদিয়ে সঠিক কাম দিয়ে? উত্তৰ কাব্য সাহিত্য। মাতৃভাষাৰ কিতাপে আমাৰ মনত কি বোধৰ জন্ম দিয়ে? উত্তৰ ৰুচিবোধ। মাতৃভাষা প্ৰয়োগৰ দ্বাৰা ছাত্ৰসকলৰ কি বাঢ়ে? উত্তৰ বিচাৰ শক্তি বাঢ়ে। সংস্কৃতিৰ এবিধ অংগ কি? উত্তৰ ভাষা। কোনটো শুদ্ধ লিখা? উত্তৰ মাতৃভাষা হ'ল পৰিপূৰ্ণ মানৱ জীৱনত প্ৰৱেশৰ বাবে শিকা ভাষা। ইংৰাজ চৰকাৰে ইংৰাজীকেই স্কুল কলেজৰ মাধ্যম ৰূপে স্বীকৃতি দিয়া চনটো কি আছিল? উত্তৰ 1835। তলত দিয়া বাক্যবোৰৰ কোনটো শুদ্ধ? উত্তৰ মাতৃভাষাৰ লগত আমাৰ তেজৰ সম্পৰ্ক। সাহিত্য অধ্যয়নত মাতৃভাষাৰ যোগেদি হ'লে ছাত্ৰসকলে উত্তৰ মানসপটত সেই কথা বা কবিতাটোৰ ভাৱ স্পষ্ট হৈ উঠে। মাতৃভাষাৰ মাধ্যমত ভাল ফলাফল কৰা ছাত্ৰসকলে কেনেদৰে অনুজসকলক উপকৃত কৰিব পাৰে? উত্তৰ তেওঁলোকৰ বোধগম্য জ্ঞান দান কৰি। ইংৰাজী ভাষাত সাহিত্য ৰচনা কৰা সাহিত্যিকজন কোন? উত্তৰ শেক্সপিয়াৰ। তলৰ কোনটো অশুদ্ধ? মানুহে সাধাৰণতে
উত্তৰ মাতৃভাষাত কেৱল আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে। বিজ্ঞানে উত্তৰ কাৰিকৰী জ্ঞানত দক্ষতা বঢ়ায়। মাতৃভাষা শিক্ষণৰ উদ্দেশ্য হ'ল উত্তৰ মাতৃভাষা শিক্ষণৰ 4টা কৌশল শ্ৰৱণ কথন পঠন আৰু লিখনৰ দক্ষতা অৰ্জন কৰা। মাতৃভাষা ভালদৰে শিকিবলৈ কেইটা স্তৰ পাৰ হ'ব লাগে? উত্তৰ 4টা। মাতৃভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ দ্বাৰা প্ৰথমে কি বুজিব পৰা যায়? উত্তৰ ভাষা। শ্ৰৱণৰ দ্বাৰা কি শক্তি বাঢ়ে? উত্তৰ স্মৰণ। শিশুক কোনো কথা শুনোৱাৰ পূৰ্বে পিতৃ মাতৃ সকলোৱে কি হ'ব লাগে? উত্তৰ সতৰ্ক। ধ্বনিবোৰ কেনেকৈ উচ্চাৰণ কৰিব লাগে? উত্তৰ সঠিকভাৱে। বিদ্যালয়ত উচ্চাৰণৰ অনুশীলনৰ কাৰণে কি ব্যৱস্থা ল'ব পাৰি? উত্তৰ শ্ৰুতলিপি দিয়া। শ্ৰৱণ শক্তিৰ বিকাশৰ ক্ষেত্ৰত কিহৰ ভূমিকা আছে? উত্তৰ পাৰিপাৰ্শ্বিকতাৰ। ল'ৰা ছোৱালীৰ কাণত পৰা কথা বতৰাবোৰে কি চৰিত্ৰ গঠন কৰে? উত্তৰ নৈতিক। কথা ক'লে কিহৰ দক্ষতা বাঢ়ে? উত্তৰ ভাষা কোৱাৰ। লিখন বিদ্যাই মানুহৰ কি বোধ সৃষ্টি কৰে? উত্তৰ ৰুচিবোধ। নিৰক্ষৰ মানুহৰ জ্ঞানখিনি কিহেৰে সাঁচি ৰাখিব পাৰি? উত্তৰ লিখন বিদ্যাৰে। তলৰ বাক্যবোৰৰ কোনটো শুদ্ধ লিখা? উত্তৰ শিশুই নিজস্বভাৱে ক'বলৈ শিকা সময়খিনিয়ে ভাষা শিক্ষাৰ সময়। কথন প্ৰক্ৰিয়াত সফল হ'বলৈ হ'লে উত্তৰ শুদ্ধ উচ্চাৰণ। শিক্ষকৰ ভুল উচ্চাৰণৰ বাবে ছাত্ৰ ছাত্ৰীৰ উচ্চাৰণ। উত্তৰ দোষযুক্ত হয়। তলৰ কোনটো বানান শুদ্ধ কৰাৰ উপায় নহয়? উত্তৰ হস্তলিপি। অশুদ্ধ উচ্চাৰণ নিৰাময়ৰ এটা উপায় হ'ল উত্তৰ ভাষাতত্ত্বৰ জ্ঞান। কবিতাৰ ক্ষেত্ৰত বেছি লাভদায়ক হ'ল উত্তৰ সৰস পঠন। শিক্ষকৰ কণ্ঠস্বৰৰ অস্পষ্টতাই উত্তৰ ছাত্ৰ ছাত্ৰীৰ উচ্চাৰণৰ বিকৃতি ঘটায়। তলৰ কোনটো অশুদ্ধ? উত্তৰ
ওপৰৰ এটাও নহয়, সকলোৱে শুদ্ধ। সক্ৰিয় আৰু প্ৰকাশাত্মক কৌশল ৰূপে কোন দুটা কৌশলক জনা যায়? উত্তৰ, কথন আৰু লিখন।